কামৰূপ মহানগৰ জিলাত অহা 6 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া 4টা বিধানসভা সমষ্টিত নিৰ্বাচন যাতে সুকলমে অনুষ্ঠিত হৈ যায় তাৰ বাবে জিলা প্ৰশাসনে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ইয়াৰ বাবে বাছ, লঘু বাহনকে ধৰি বিভিন্ন মডেলৰ প্ৰায় 1200খন যান-বাহন নিৰ্বাচনৰ কামৰ বাবে অধিগ্ৰহণ কৰা হৈছে, য'ত চালক, পৰিচালক আৰু হেণ্ডিমেনকে ধৰি প্ৰায় 2000 মান লোক নিয়োজিত কৰা হ'ব। আনহাতে নিৰ্বাচনৰ বাবে অধিগ্ৰহণ কৰা যান-বাহনসমূহৰ চালক, পৰিচালক আৰু সহায়ক বা হেণ্ডিমেনসকলৰ চকুকে ধৰি স্বাস্থ্য যাতে অটুট থাকে তাৰ বাবে কামৰূপ মহানগৰ জিলাৰ পথ সুৰক্ষা সমিতিয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে কামৰূপ মহানগৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ সহযোগত আজিৰে পৰা বেতকুচিস্থিত আন্তঃৰাজ্যিক বাছ স্থানত ISBTত দুদিনীয়াকৈ এটা বিনামূলীয়া চকু আৰু স্বাস্থ্যৰ পৰীক্ষাৰ শিবিৰ অনুষ্ঠিত হৈছে। পুৱা শিবিৰ উন্মোধন কৰে অসম চৰকাৰৰ জ্যেষ্ঠ অতিৰিক্ত পৰিবহণ আয়ুক্ত ৰাতুল পাঠক আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত বিপুল দাসে। আনহাতে এই উপলক্ষে জিলা পৰিবহণ বিষয়া আৰু জিলা পথ সুৰক্ষা সমিতিৰ সদস্য সচিব গৌতম দাসে আগধৰা চমু অনুষ্ঠানত উপ পৰিবহণ আয়ুক্ত ৰুবুল তালুকদাৰ, কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়াদ্বয় ৰফিকুল ইছলাম আৰু হিমাংশু দাস, যান-বাহন পৰিদৰ্শক আৰু প্ৰৱৰ্তক পৰিদৰ্শকসকল উপস্থিত থাকে। আজৰাৰ পৰা জিতুমণি দাসৰ ৰিপৰ্ট, ৰাইম নিউজ 24।